বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ এটা বিশেষ ঠাইত কাৰণ আজি ভাদ মাহৰ পহিলা দিন আৰু সেই পহিলা দিনতে আমি সেই ঠাইত উপস্থিত হ'ম আৰু ভগৱানৰ ওচৰত আশীষ ল'ম হয়তো কওঁতে আপোনালোকে বুজি পাইছে আমি ক'ত যাম আজি আমি যাম আজি বটদ্ৰৱা থানলৈ আৰু এই মুহূৰ্তত আমি বটদ্ৰৱা থানলৈ যাব ওলাইছোঁ মোৰ সৈতে সঞ্জীৱ আছে সঞ্জীৱ আজি এটা ধুনীয়া দিন আৰু ভাদ মাহৰ আজি পহিলা দিন আৰু পহিলা দিনটোত আমি গুৰুজনাৰ জন্মস্থানত গৈ উপস্থিত হ'ম আৰু ভগৱানৰ ওচৰত আশীষ বিচাৰিম কি ক'বা আমি একেলগে এতিয়া যাম বৰদোৱা থানত যাম তাৰ পৰা আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম লগত দিনটো আছে মই আছোঁ আৰু এজন আছে তাতে আমি একেলগে ভিডিঅ'টো দেখুৱাই থাকিম আপোনালোকে চাই থাকক এতিয়া বলক আমি দেৰি নকৰোঁ সঞ্জীৱ মই আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ আহি পাই গ'লোঁ আমি বটদ্ৰৱা থান যিহেতু আমি পুৱাতে যেতিয়া যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াই আমি কৈছিলোঁ আমাৰ আজি যাত্ৰা পবিত্ৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আমি বটদ্ৰৱা থানলৈ আজি পুৱাতে যাত্ৰা কৰিছিলোঁ আৰু আজি এই মুহূৰ্তত আমি সেই পবিত্ৰ ভূমিত আহি উপস্থিত হৈছোঁ আৰু আমি ভিতৰ অংশত প্ৰৱেশ কৰিম আপোনালোকক ভিতৰ অংশৰ পৰিৱেশ আজি যিহেতু পহিলা ভাদ মাহটোত ইয়াত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে ভক্তৰ কিমান সমাগম হৈছে যিহেতু দীৰ্ঘদিন ধৰি কৰোণা মহামাৰীৰ বাবে বন্ধ হৈ আছিল আজি মূল দুৱাৰ খোল খাইছে গতিকে এই ভিতৰচোৱাত কি হৈ আছে কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে এই সকলোবোৰ আপোনালোকক দেখুৱাম তেতিয়া বলক ভিতৰলৈ যাওঁ আমি এইটো আচলতে ওলটাকৈ আহিছে কাপোৰ সলোৱা কোঠা বুলি লিখা আছে কাপোৰ সলোৱা কোঠালৈ যাম আৰু মই যি ঘৰৰ পৰা পিন্ধি আহিছোঁ এই ড্ৰেছ সেই ড্ৰেছটো আমি সলনি কৰিম ভিতৰৰ ঘৰলৈ যাম আৰু ইয়াৰ পৰিৱৰ্তে আমি ধুতি পিন্ধিম এতিয়া ধুতি পৰিধান কৰি ইয়াৰ নামৰ ভিতৰৰ যি অংশ ভিতৰ চোৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগমন কিহৰ কাৰণে হ'ল আজি ভাদ মাহৰ প্ৰথম দিন তো আমি গোটেইবিলাকে আহিছোঁ সেৱা কৰিবলৈ দিন আৰু পহিলাটোৰ দিনত আমি আহিলোঁ বটদ্ৰৱা থানলৈ আৰু নিজ কৰ্মৰ সূত্ৰেও লগতে ভগৱানৰ শ্ৰীচৰণত এবাৰ আমি আশীষ গাবলৈ আহিলোঁ প্ৰথমে দেখুৱাই লৈছোঁ এই শিলিখাজোপা এই শিলিখাজোপাৰ আছে বিশেষ বৈশিষ্ট্য আৰু বিশেষত্ব আছে আৰু এইকাৰণে শিলিখাজোপাৰ প্ৰথমতে আমি দেখুৱাই লৈছোঁ তাৰপিছত বাকীখিনি কথা ক'ম বিশেষ পুৰণি আৰু ভগৱানৰ এক মহত্ব থকা এই শিলিখা গছজোপা আৰু আমি এতিয়া মূল কথাটোলৈ গৈছোঁ কিহৰ কাৰণে এই শিলিখা গছজোপা দেখুৱালোঁ আপোনালোকে যদি বটদ্ৰৱা থানলৈ আহে তেতিয়াহ'লে আপোনালোকে দেখা পাব ইয়াত লিখাই আছে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয় তাহাতে আউজি গুৰু পুস্তক লিখয় চিংকুৱে প্ৰসাদত ব্যস্ত হৈ পৰিছে চিংকু কেনে লাগিল আজি আহি প্ৰথম সেয়া কৰিলা মজা ভাল হৈছে বহুত দিনৰ মূৰত আহিলোঁ সঞ্জীৱ অলপ পলমকৈ অহাৰ বাবে তাৰ প্ৰসাদৰ পাত নাই চবৰে আছে দেখিছেনে আহি পাবহি ৰাণা প্ৰসাদ পাইছে মই প্ৰসাদ পাইছোঁ বহুত দিনৰ মূৰত আজি আহি পেলাই বহুত আনন্দিত লাগিছে যে বটদ্ৰৱা থানত আহি পেলাই বহুত মানে নিজকে ধন্য বুলি মানিছোঁ অসমৰ
আকাশত দুখৰণ উঠিছে আজি শ্ৰীফাং নাই মোৰ গুৰুদেৱ আজি শ্ৰীফাং নাই। পবিত্ৰ স্থানত আমি আহি আজি উপস্থিত আছোঁ আৰু পবিত্ৰ স্থানৰ পৰা আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিৰ দিনটোত আমি বিভিন্ন দৃশ্যসমূহ দেখুৱাইছোঁ। ভাদ মাহৰ পহিলা দিনটোত পবিত্ৰ দিনটোত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে সেই পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই কৈছোঁ পূৰ্বতে এই যে ৱালসমূহ আছে বটদ্ৰৱা থানৰ এই ৱালসমূহত মহাভাৰত বা শ্ৰীকৃষ্ণৰ প্ৰতিটো দৃশ্য আচলতে খুব সুন্দৰকৈ অংকন কৰি থৈ দিছে আৰু তাৰ মাজে মাজে শ্লোক লিখা হৈ আছে। আৰু বটদ্ৰৱা থানত আহিলে আপোনালোকে যেতিয়া সেই বটদ্ৰৱা থানৰ আকাশী গংগা বা এই পুখুৰীটোৰ পাৰলৈ আপোনালোকে আহিব তেতিয়া এইসমূহ দৃশ্য আপোনালোকে দেখিবলৈ পাব। খুব ধুনীয়া এটা দৃশ্য অংকন কৰি ৰাখিছে। আপোনালোকে আহিলে ইয়াত পৰিৱেশ আপোনালোকে ইয়াৰ যি বটদ্ৰৱা থানৰ পৰিৱেশৰ ভিতৰত আপোনালোকে সোমোৱাৰ লগে লগে আচলতে আপোনালোকৰ মন খুব সুন্দৰ হৈ উঠিব। নিজকে পবিত্ৰ লাগিব আৰু আচলতে পবিত্ৰ স্থানত পবিত্ৰ লাগিব। গতিকে মোৰ বন্ধু বান্ধৱীসকলক মাতিম যে যিহেতু পবিত্ৰ ভাদ মাহ, এই ভাদ মাহৰ সময়ছোৱাত আপোনালোকে আহক। কেনেকুৱা লাগে বটদ্ৰৱা থানৰ পৰিৱেশ আপোনালোকে উপভোগ কৰক। ইয়াত এতিয়া ডাঙৰ মাছ আছে নে সৰু মাছ আছে আমি নাজানো, কিন্তু আগতে যেতিয়া আহিছিলোঁ বা সৰুতে যেতিয়া আহিছিলোঁ ইয়াত কিবা এটা দিয়াৰ লগে লগে একদম মাছবোৰ ইয়ালৈ আহি যায়, সন্মুখলৈ আহি যায়, মাছবোৰ ইয়াত সন্মুখলৈ আহি যায়। গতিকে এতিয়া বাৰু কেনেকুৱা আছে নাজানো, এতিয়া মাছ দেখিবলৈ পোৱা কঠিন হৈছে, মাছ দেখাই পোৱা নাই এতিয়া। ক'ৰ পৰা আহিছে আপোনালোকে? আমি ব্ৰহ্মপুৰৰ পৰা আহিছোঁ। ব্ৰহ্মপুৰৰ পৰা আহিছে। এনেকুৱা ভগৱানৰ ওচৰত আশীষ ভাল বিচাৰি লাগিলে, বহুত ভাল লাগিলে। প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ। আহি ইয়াত আমি খানা চানা খাওঁ। এইবাৰ যেনিবা হোৱা নাই খানা খোৱা, কিন্তু আহি পেলাই খোৱা হয় আৰু খানা। ভাল লাগে, প্ৰত্যেক বছৰে আহিলে বহুত ভাল লাগে। নিশ্চয়কৈ ইয়াৰ বহুতো ভক্তপ্ৰাণ লোক আহিছে, তেওঁলোকে আহি ভগৱানৰ ওচৰত আশীষ বিচাৰিছে। আৰু আমি দেখুৱাই আছোঁ এয়া আকাশী গংগা পাৰৰ পৰা আচলতে বটদ্ৰৱা থানৰ এই পুখুৰী পাৰৰ পৰা দৃশ্যসমূহ দেখুৱাই। সঞ্জীৱ কি ক'বা? সঞ্জীৱ বহুত ভাল লাগিছে মনটো আজি আহি একদম মনটো একদম পুৰা পবিত্ৰ হৈ গৈছে একদম আহি পেলাই। বহুত ভাল লাগিছে জেগাবিলাক চাই কৰি। এয়া শ্ৰীকৃষ্ণ আছে পানীত পুৰা, যোনটোৱে দেখাই পাব এতিয়া। শ্ৰীকৃষ্ণ আছে, সঞ্জীৱে শ্ৰীকৃষ্ণৰ কথা কৈছে। শ্ৰীকৃষ্ণ আচলতে সঞ্জীৱে শ্ৰীকৃষ্ণ থকা বুলি কৈছে। গতিকে শ্ৰীকৃষ্ণ বিচাৰি আমি আগুৱাই আছোঁ আৰু ভক্তসকলেও শ্ৰীকৃষ্ণ হয়তো উপভোগ কৰিছে। শ্ৰীকৃষ্ণ চাই ভক্তসকলে আহিলে আমিও শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ আছোঁ। শ্ৰীকৃষ্ণৰ ওচৰত এবাৰ মূৰ দুৱাই বোলে আমি সেৱা কৰিম, আশীষ বিচাৰিম আমাৰ মংগলৰ বাবে, পৰিয়ালৰ মংগলৰ বাবে। পানীৰ মাজত খুব সুন্দৰকৈ শ্ৰীকৃষ্ণ সাপৰ ওপৰত উঠি আছে। আচলতে এই দৃশ্যটো আচলতে আমি দৃশ্যটোৰ বিষয়ে ক'ম, তাৰ পূৰ্বে আৰু এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিম। যিহেতু ভক্তসকল বহুত দূৰ দূৰণিৰ পৰা আহিছে, তেওঁলোকে খুব সুন্দৰকৈ ইয়াত কৃষ্ণ নিৰামিষ আহাৰ তেওঁলোকে ভোজন বনাই আছে। আৰু এয়া তেওঁলোকৰ পৰিয়াল লৈ আহিছে। পৰিয়াল লৈ আহি ক'ৰ পৰা আহিছে আপোনালোকে? কাঠৈৰ পৰা আহিছে। ঠিক আছে, ধন্যবাদ আপোনালোকলৈ। আমি শ্ৰীকৃষ্ণৰ মূৰ্তিৰ ওচৰলৈ যাম। শ্ৰীকৃষ্ণৰ মূৰ্তি ৰখোৱা হৈছে পানীৰ মাজত, যিহেতু কালীয় দমনৰ এটা অংশ ইয়াত অংকন কৰা হৈছে। আৰু সেই অংকন কৰিছে ইয়াত যিহেতু ভক্তপ্ৰাণ লোকসকল আহিলে যাতে এই পুখুৰীটোৰ পাৰত অৰ্থাৎ আকাশী গংগাৰ পাৰত এই কালীয় দমনৰ অংশ দেখিবলৈ পায় বা উপভোগ কৰিবলৈ পায়, তাৰ বাবে খুব ধুনীয়াকৈ ইয়াত ৰখা হৈছে। সঞ্জীৱে প্ৰথমেই কৈছিল যে শ্ৰীকৃষ্ণ আছে, মই শ্ৰীকৃষ্ণ চাবলৈ ইয়ালৈ আহিলোঁ। এয়া হৈছে কালীয় দমনৰ এটা অংশ, য'ত শ্ৰীকৃষ্ণই সাপৰ ওপৰত তেওঁ বহি মোহন বাঢ়ি লৈ আছে। ইয়াৰ দৃশ্য আৰু পৰৱৰ্তী সময়ছোৱাত আপোনালোকৰ ইয়াৰ পৰা বা অসমৰ ভিন্ন প্ৰান্তৰ পৰা আৰু ভাল ভাল দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকিব মোৰ এই জিন্তুছ ব্লগ।